নমস্কাৰ অগ্নিপ্ৰিয়চনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মোৰ অনুষ্ঠান আছে গীতৰ অনুষ্ঠান আছে বিশ্বনাথৰ নাচবৰ বৰাজুলি বুলি জেগা আৰু তাৰ কাৰণে যাব ওলাইছোঁ ইয়াত ড্ৰেছ পাতি কৰি লৈছোঁ ধুনীয়াকৈ আৰু হাততো দুডাল পিন্ধাইছোঁ অকণমান আচলতে ষ্টাইল নকৰিলে ভাল নালাগে ষ্টেজত যিহেতু এনি টাইম বেপাৰত থাকোঁ মানে কিবা জধলা নিচিনা হৈ থাকোঁ অকণমান চুলি তুলি ধুনীয়াকৈ কাটি আলোঁ দাড়িটো অলপ স্কেচ কৰি দিলোঁ এইফালে আৰু এইফালেও কৰিলোঁ আৰু প্ৰগ্ৰেমৰ কাৰণে মোৰ যি জোতা আছে এয়া দেখিছে আপোনাৰ এই জোতা ৰেডি কৰিলোঁ আৰু হেণ্ডছ আহি আছে এতিয়া হাৱাজান পাৰ হৈছে লখিমপুৰৰ পৰা আহি থাকে যিহেতু আৰু ছোৱালীজনী যিজনী সহযোগী কণ্ঠশিল্পী লেখিকা তেওঁ আহি আছে আৰু পাবহি এতিয়া আৰু তেওঁলোক আহোঁতেও অকণমান আপোনালোকক দেখুৱাম তাৰপিছত আমি যোৱাৰ পৰিৱেশ আৰু ফাংচনৰ দুই এটা স্নেপশ্বট আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমি আহি মানে যিটো মঞ্চ আছিলে সেই মঞ্চৰ কাষত পাইছোঁহি এইটো মঞ্চটো আৰু আমাৰ গাড়ী আহিছিলে আপোনাৰ 3খন বহাই ল'লোঁ আৰু বহাই পেলাই আমি অনুষ্ঠান কৰি নাম ঘোষণা কৰি আছে যথেষ্ট নমস্কাৰ সকলোকে শাৰদীয় দুৰ্গা উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই নেপালী গাম আদিবাসী গাম বিহু গাম প্ৰথমতেই দাদাসকল তুমি এইফালে আমাৰ পিছফালে 3জন আছে আৰু এইবাৰ আমি আগফালে আৰু এইফালে ড্ৰাইভাৰ আছে আৰু আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ